নতুনত্বৰ সোৱাদ দিয়াৰ আশাৰে অয়নজিৎ আৰু হিমাংশুৰ কণ্ঠত পাগলৰো ফিলিংছ আছে। দাদা, দুটা কফি দিবচোন। দুটা কফি কাৰ বাবে? কি কাৰ বাবে আকৌ? তোমাৰ আৰু মোৰ বাবে। ঐ, চাৰিওফালে চোৱা ভালকৈ। কি চাম? আজিকালি দুটা কাপত কফি খোৱা দিন নাই আৰু অকৰাটো। দাদা, এটা কফিয়ে দিব। নিৰ্মালী, আমি খোৱা কফি কাপৰ দৰে আমাৰ জীৱনৰ ৰাস্তাটো দুয়োটা একেলগে খোজকাঢ়িব পাৰিমনে বাৰু? মই যেন তোমাৰ লগত চিৰ জীৱন থাকি প্ৰকৃত প্ৰেমৰ যেন জীৱন্ত জুতি হ'ব বিচাৰোঁ আৰু জুবিন দাৰ নিচিনাকৈ জগতত চিঞৰি ক'ব খোজো, আমাৰ প্ৰেমৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, আমি মুক্ত, আমি কাঞ্চনজংঘা। সঁচাকৈ সিদ্ধান্ত, মোৰো যেন তোমাৰ সুৰতেই সুৰ মিলাই ক'বলৈ মন যায়। ইয়ে দিল মাংগে মোৰ। I love you, সিদ্ধান্ত। জীৱন সংগ্ৰামৰ পথত হাঁহি ফূৰ্তি কৰা, দুখ ত্যাগ কৰা, প্ৰেমৰ বান্ধোনেৰে আধুনিকতা ত্যাগ কৰি নতুন জীৱনৰ ৰচনা ৰচা, নতুন জীৱনৰ ৰচনা ৰচা। মোৰ গোটেই জীৱনটো যেন মই তোমাৰ লগতে পাৰ হওঁ আৰু বুঢ়া কালত আমাৰ নাতিক কওঁ, ঐ তহঁতে কি কৰিছ? তহঁতৰ বয়সত আমি দুয়ো পাগলৰ দৰে প্ৰেমিক আছিলো। আৰু সেই নিৰ্মালীয়ে মোক ক'লে, মই বোলে এটা নৰপিশাচ। মই যাওঁ সিদ্ধান্ত। জীৱনত যদি জীয়াই থাকা নাইবা নিৰ্মালীক যদি জীয়াই থকাটো চাবলৈ বিচাৰিছা, তেন্তে মোৰ জীৱনলৈ কেতিয়াও উভতি নাহিবা। বাই সিদ্ধান্ত। নাই নিৰ্মালী, ঐ নিৰ্মালী, মোক এনেকৈ এৰি থৈ নাযাবি অ'। মোৰ জীৱনত কোনো নাই। এজনী মায়ে আছিল, কিন্তু আজি তাকো নাই। নিৰ্মালী, তই যদি গুচি যাওঁ বুলি কওঁ, এই সিদ্ধান্ত পাগল হৈ যাব কিন্তু। নিৰ্মালী, শুনিল তই? তোৰ এই সিদ্ধান্ত পাগল হৈ যাব কিন্তু। নিৰ্মালী। নাটক নকৰিবা সিদ্ধান্ত। তোমাৰ নিচিনা এটাৰ লগত বিয়া হৈ মই মোৰ কেৰিয়াৰ আৰু মোৰ ফেমিলিক এৰিব নোৱাৰো। চ' প্লিজ, আমাৰ প্ৰেমৰ স্মৃতিবোৰে যেন তোমাৰ আৰু মোৰ ভুলবোৰ মনত পেলাই থাকিব। কি বুলি মনত পেলাই থাকিব? তোমাৰ লগত সম্পৰ্কলৈ অহা মোৰ সেই ভুল ডিচিশ্যনটোক। ভাস্কৰ, তোৰ সেই হাঁহি ফূৰ্তি কৰা বন্ধু সিদ্ধান্ত লাহে লাহে জীৱনৰ লেতেৰা বোকাত দিনক দিনে সোমাই গৈ থাকিল। ভাস্কৰ, সোমাই গৈ থাকিল আৰু শেষত জগতে মোক এটা নতুন নাম দিলে, পাগল। তই দুখ নকৰিবি বন্ধু, আমি সকলো আছো তোৰ লগত। চালা জাত পাতৰ লেতেৰা বোকাত ফচিলে ওলাবলৈ বৰ কষ্ট বন্ধু। ভাস্কৰ, তই মোক এটা কথা ক ভাস্কৰ, সঁচা ভাল পোৱাক জাতিৰ লগত কিয় তুলনা কৰা হয়? কিয় তুলনা কৰা হয়? সিদ্ধান্ত, তোৰ কথা শুনি মই মোৰ চকু পানী ৰখাব পৰা নাই অ'। সঁচাকৈ জাতি চাই প্ৰেম কৰাটো
কেতিয়াও সম্ভৱ নহয়। পাগল হ'ব পাৰ, কিন্তু তোৰ কথাই আজি ভদ্ৰ সমাজকো ভাবিবলৈ বাধ্য কৰালে। নেজানো ইয়াৰ শেষ ক'ত, কিন্তু নতুন আশাৰ কিৰণলৈ আমি আৰু বহু দিন অপেক্ষা কৰিব লাগিব বন্ধু। ব'ল সিদ্ধান্ত, আমি এতিয়া ঘৰলৈ যাওঁ। ব'ল বল পাগলৰো ফিলিংছ আছে।